হেল্ল' গাইজ, কি খবৰ? সকলোৱে খবৰ চাগে ভাল। আমিও ভালে আছোঁ। বহুদিনৰ মূৰত ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এইফালে আহিছোঁ ভতিজীৰ তোলনি বিয়াৰ কাৰণে আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। এইফালে মই ভিতৰলৈ সোমাই আহিলোঁ আৰু অকণমান পেণ্ডেলটো ধুনীয়াকৈ দেখুৱাই দিছোঁ। ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, সৰু বিয়া হ'লেও। আৰু পেণ্ডেলটো কইনাৰ দেউতাকৰ নিজৰ হয়। আৰু কেনেকুৱা লাগিছে জনাবচোন, মোৰলৈ বৰ ভাল লাগিছে। এইফালে এয়া হৈছে আমাৰ অকণমানি কইনাজনী, আৰু কইনাজনী মোৰ ভতিজী হয়। আৰু এইফালে আহিলোঁ মই খোৱাৰ জেগালৈ, আৰু মই খাবলৈ অহা নাই দেই, মই ভিডিঅ' কৰিবহে আহিছোঁ বহুতক। মই অকণমান দেৰিকৈ খাম, আহি পাইছোঁহে যিহেতু। আৰু এয়া কইনা মাক দেখিছেনে, মেকআপ কৰি তাই নিজে খাবই পৰা নাই, আমাৰ বায়ে খুৱাই দিছে। আৰু এইফালে বায়ে হাই হেল্ল' কৰি আছে, আৰু এয়া আমাৰ বৌয়ে পূৰা নাচি নাচি খাই আছে। ইমানেই সোৱাদ হৈছে বোলে কৈ আছে মোক। এইফালে এয়া মোৰ ভাগিন আৰু ভতিজী তিনিওজনী মিলি খাই আছে ভাত। এয়া কইনাও খাই আছে। আৰু অকণমান নাচি কৰি ল'লোঁ সকলোৱে, সেইখিনিয়ে খুব ফূৰ্তি। আকৌ এতিয়া আমি খাব আহিছোঁ, এতিয়াহে আমি খাম। এইফালে দেখুৱাই দিলোঁ কি কি লৈছোঁ। এইফালে এয়া আমি এতিয়া খাবলৈ লৈছোঁ, আৰু এয়া মই এইফালে ওচৰতে বৌ বহি লৈছে, আৰু দাদা। আৰু এয়া হৈছে মোৰ বাইদেউ দেখিছেনে, ইমান অকণমান আনিছে। মই বোলো ষ্টাইলতে অকণমান খালে কিন্তু পেট মৰিব দেই, মই কিন্তু অকণমান খোৱা নাই, মই ভালকৈয়ে খাইছোঁ। আৰু এইফালে এয়া বাবুৱে খাই আছে নিজে। এতিয়া আমাৰ খাই বৈ হৈ গ'ল, আৰু এতিয়া ঘৰত যাব ওলাইছোঁ। ঘৰত যোৱা সময়তো এনেকৈ অকণমান ভিডিঅ' কৰিলোঁ, ইমানেই ভাল লাগিছে মানে আকৌ এবাৰ ভিডিঅ' কৰি ল'লোঁ এইখিনি। আৰু ঘৰত গৈ ৰাতিপুৱা লগ পাই আছোঁ বলক। আমাৰ বাবু আৰু লাকি মানে ভাগিনজনী কিমান খেলিছে চাবচোন। এয়া মাছ বিচাৰি আছে দেই, ইমান ডাঙৰ ডাঙৰ পুখুৰীকেইটা দেখিছেনে ৰাইজ। এফালে এয়া বাইকে লাগিছে মাছ বিচৰাত, এফালে ভাইকে লাগিছে। মাছ পাই গ'ল। এইটো মাছ ওচৰৰ পৰা দেখুৱাই দিয়া। এইটো তুমি পাইছানে নাই? বাবা, দুটা মাছ পালে বাবা। আৰু এইফালে মায়ে খৰিত বনাই আছে গাহৰি মাংস। মানে জান বিয়ালৈ আহিব নোৱাৰিলে, সেইকাৰণে আমাক নিবলৈ আহিব। আৰু মায়ে এইফালে বনাইছে খৰিতে গাহৰি মাংস। জুইত বনালে বেছি ভাল লাগে গাহৰি মাংসটো। এইফালে মাইক বাহিৰত মাংস বনাব দি আৰু ভিতৰলৈ আহিলোঁ। ইমানখিনি মাছ আনিছে দেখিছেনে, পুঠি মাছ। এয়া নদীৰ লোকেল মাছ হয়, আৰু ইয়াতে 2 কেজি মাছ আছে। 1 কেজি 120 টকাকৈ লৈছে পুঠি মাছখিনি। আৰু এইফালে চব মিহল গোটেইকেইটা 150 টকা লৈছে। শ'ল মাছো আছে, আৰু বাইদেউতো আছে, ভাগিনতো আছে। সেইকাৰণে লোকেল মাছ আনিছে আৰু খোৱাৰ কাৰণে। আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব। আকৌ আহি আছোঁ অন্য এটি ভিডিঅ' লৈ, তেতিয়ালৈ বাই।